হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। আৰু এইটো ভিডিঅ'ত মই বিশেষকৈ আজি SSCGDৰ মানে আপকামিং ভেকেঞ্চিৰ ওপৰত কিছু কথা আলোচনা কৰিম। মানে আমি কেনেকুৱা ধৰণে পঢ়িব লাগিব আৰু ক'ৰ পৰা পঢ়িব লাগিব, ঠিক তেনেকুৱা বিষয়ৰ ওপৰত। চ' পোনপ্ৰথমতে আমি কেনেকুৱা পঢ়িব লাগিব, মানে আপোনালোকে যদি মই কওঁ আৰু পূৰা মই কেনেকুৱা পঢ়িছোঁ আৰু কেনেকুৱা পঢ়িছিলোঁ, মোৰ যোৱা ভেকেঞ্চিটোৰ বাবে মই কেনেকুৱা প্ৰিপাৰেশ্যন কৰিছিলোঁ। আৰু বহুতো মানে নতুন কেণ্ডিডেটছ থাকিবতো, যিহে এবাৰ নতুনকৈ এপ্লাই কৰিব। চ' সিহঁতৰ মনত ডাউট থাকে, ক'ৰ পৰা ষ্টাৰ্ট কৰিম, কেনেকৈ ষ্টাৰ্ট কৰিম। চ' যদি তোমালোকে ভাবিছা যে মই আছামিছত এক্সাম দিম, চ' তাৰ বাবে তুমি অসমীয়া আমাৰ ইউটিউবত এটা ক্লাছ পায়, SPK SSC বুলি। চ' সেই ক্লাছটো তুমি চাবা আৰু খুব বঢ়িয়াকৈ বুজায় তেওঁলোকে, মানে A to Z পূৰা সম্পূৰ্ণৰূপে বুজায়। বিশেষকৈ ৰিজনিংটো বহুত ভালকৈ বুজায়। যদি তোমালোকে হিন্দীত দিম বুলি ভাবিছা, চ' RAA ক্লাছটো চাবা। RAA ছাৰসকলে বহুত ভালকৈ বুজায়। আৰু অসমীয়াত দিম বুলি ভাবিছে যদি SPK SSC বুলি চেনেল এটা আছে ইউটিউবত, সেইটো চালে পাই যাবা। আৰু মই যিহেতু অসমীয়াতে এক্সামটো দিছোঁ, চ' তাৰ বাবে মই SPK SSC অনলি চাইছোঁ। আৰু পূৰা বেছিকৰ পৰা চাবা তোমালোকে পঢ়িবা। কিন্তু এইটো হয়, যদি তুমি পঢ়ি কেনে তোমালোকে যদি আৰু মক টেষ্ট নিদিয়া, তেন্তে তোমাৰ পঢ়াটো এনেই যাব ক'ব লাগিব। মানে তেনেকুৱা হ'ব ঠিক। মানে তোমালোকে যদি পঢ়ি মানে মক টেষ্টটো দিব চেষ্টা কৰিবা, যিমান পাৰা মক টেষ্ট দিবা। মানে এতিয়া মক টেষ্ট দিলে তোমালোকৰ একো লাভ নহ'ব। মানে তোমালোকে পঢ়িবা, যেতিয়া সকলোখিনি জানা হৈ যাব, যেনেকৈ ৰিজনিং, গ্ৰামাৰ এই দুটাতে মানে বেষ্ট আৰু মাৰ্ক উঠাবৰ কাৰণে। বাকী মেথছটো ইমান আমিতো নাজানো। আৰু জিকে GSটো মানে তোমালোকে ধৰি ল'বা যে এইটো মই নহ'বই মোৰ দ্বাৰা। মানে মই জিকে GSত বহুত গাধা। মই ক'ব গ'লে এবাৰ জিকে GSত মাত্ৰ 6 নাম্বাৰ পাইছোঁ। বাকী ৰিজনিং আৰু গ্ৰামাৰতে উঠাইছোঁ অলপ মাৰ্ক। বাকী তোমালোকেও চেষ্টা কৰিবা ৰিজনিং, গ্ৰামাৰতে অলপ বহুত জোৰ দিবা। মানে তাতে বহুত ইজি ক'ব লাগিব। যদি তোমালোকে ভালকৈ ফৰ্মুলাবিলাক শিকি লোৱা ন ৰিজনিঙৰ, মানে বহুত ইজি হয়। আৰু গ্ৰামাৰটোতো সকলোৱে স্কুলৰ পৰাই ক্লাছ কৰি অহা সকলোৱে গমেই পায়। মক টেষ্ট দিয়াৰ বাবে তোমালোকৰ বেষ্ট এপছ আছে। RAA ছাৰসকলে এটা এপছ খুলিছে। আগৰ পৰাই মই তাতে মক টেষ্ট দি আহিছোঁ হিন্দীত। আৰু অসমীয়াত দিবৰ বাবে এটা এপছ পায়, চিৰাগ ক্লাছেছ বুলি এপছ এটা পায়। প্লে' ষ্টৰত আনিলে পাই যাবা, চিৰাগ ক্লাছেছ বুলি। চ' সেইটো এপছত তোমালোকে বঢ়িয়াকৈ আছামিছত মক টেষ্ট দিব পাৰিবা। আৰু হিন্দীত যদি দিব খোজা, হিন্দীত মানে চিৰাগ ক্লাছেছ এপছটোতো মানে অসমীয়াত হিন্দীত দিব পাৰি। কিন্তু যদি তোমালোকে ভাবা যে মই বেলেগ এপছত দিম, তেনেহ'লে RAA বুলি আছে এপছ এটা, প্লে' ষ্টৰত আনিলে পাই যাবা। তাত হিন্দীত বঢ়িয়াকৈ মক টেষ্ট দিব পাৰিবা। একদম ছেম টু ছেম তুমি ৰিয়েল এক্সাম দিয়া নিচিনা হ'ব, কম্পিউটাৰ এক্সাম দিয়া নিচিনা হ'ব তাত। চ' ইমান টেনশ্যন কৰিবলগীয়া নাই। তোমালোকে একদম খালি এতিয়া পঢ়াত ধ্যান দিয়া, তাৰপিছত তোমালোকে মক টেষ্টটো দিব চেষ্টা কৰিবা। আৰু বহুত সোনকালে আমাৰ নতুন ভেকেঞ্চি আহি আছে SSCGDৰ বাবে। মানে নৱেম্বৰত এপ্লাই হ'ব, যিহেতু এইটো অক্টোবৰ মাহ চলি আছে আৰু 1 মাহ আছে। আৰু তোমালোকে বহুত মানে টাইম নাপাবা এক্সামৰ বাবে, অনলি 2 মাহ টাইম পাবা। মানে নৱেম্বৰত এপ্লাই হ'ব, তো ডিচেম্বৰ আৰু জানুৱাৰী 2 মাহটোৱে টাইম পাবা। ফেব্ৰুৱাৰীত আমাৰ এক্সাম চলি যাব। চ' এতিয়াৰ পৰাই তোমালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব নেক্সট এক্সামৰ কাৰণে। আৰু ময়ো নেক্সট এক্সামৰ কাৰণে প্ৰিপাৰেশ্যনত লাগিম। এই কালি পৰহিৰ পৰা লাগিম মই। বাকী এপছকেইটা ডাউনলোড দিয়া হ'ল মোৰ অলৰেডি। মানে আগতে দি কেনে ডিলিট কৰিছিলোঁ, তো মই মানে মোবাইল চেঞ্জ কৰিছিলোঁ। চ' তাৰ বাবে মই এপছকেইটা ডিলিট হৈ গৈছিলে। কিন্তু এতিয়া আৰু এপছকেইটা ডাউনলোড কৰিছোঁ, যাতে মই আৰু এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰিব পাৰোঁ। বাকী এইটোৱে এটা সৰুকৈ কথা আপোনালোকক জনালোঁ, কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব। আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই SSCGDৰ এনেকৈ ডিফেন্সৰ বিষয়ে কিছু আপডেট দিব চেষ্টা কৰি আছোঁ আপোনালোকৰ আগত। আৰু বহুত জলদি আমাৰ ভেকেঞ্চি আহি আছে। মানে SSCGDৰ ভেকেঞ্চি মানে 40,000ৰ ওপৰতে ধৰি লোৱা আৰু আপোনালোকে 40,000ৰ ওপৰতে আমাৰ ভেকেঞ্চি আহিব এনেও। মানে ফাৰ্ষ্টত যদিও আহে 20,000 30,000 আহে, তাৰপিছত আমাৰ এনেও ভেকেঞ্চিটো বাঢ়িয়ে যায় ফিজিকেল হোৱাৰ সময়লৈকে। চ' টেনশ্যন কৰিবলগীয়া নাই। আমাৰ বহুত ভেকেঞ্চি আহি থাকে SSCGDৰ। চ' বছৰে ভেকেঞ্চি আহি থাকে, তাৰ বাবে তোমালোকে প্ৰিপাৰেশ্যন কৰা, ময়ো কৰি আছোঁ। বাকী ঠিক আছে, লগ পাম নেক্সট ভিডিঅ'ত।